I am Mamani, your online fashion school instructor. সকলোকে আমন্ত্ৰণ জনাইছো মোৰ YouTube channel মামনি চন্দ্ৰকলৈ। আজি আমি আৰম্ভ কৰো আমাৰ এপিসোড 2 ব্লাউজৰ কাটিং। মই আগৰ এপিসোডত দেখাইছিলো কেনেকৈ মেজাৰমেন্ট লোৱা হয়। যিসকল নতুন ভিউয়াৰ্স মোৰ চেনেলত আহিছে মই আগৰ ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ভালকৈ শিকি ল'ব। ব্লাউজৰ মেজারমেন্ট খুব ইম্পর্টেন্ট ব্লাউজ কাটিং কৰাৰ আগতে। আহক আমি আৰম্ভ কৰো আজি আমাৰ কাটিং পোৰশন। এয়া হৈছে আমাৰ ব্লাউজৰ মেজারমেন্টস আৰু এয়া হৈছে আমাৰ ফ্ৰন্ট সাইডৰ ফৰ্মুলা উইথ ক্যালকুলেশনস। আমি প্ৰথমে কাটিম ফ্ৰন্ট সাইডৰ প্যাটাৰ্ন। মই ফৰ্মুলা দিছ ৱে ফৰ্মুলাত মই কেনেধৰণে মেজারমেন্ট বহাই ক্যালকুলেশন কৰিছো আপোনালোকে ভালদৰে চাই ল'ব। যিসকল নতুন লাৰ্নাৰে ব্লাউজটো শিকি আছে তেওঁলোকৰ কাৰণে এই ফৰ্মুলা ফলো কৰি ব্লাউজ শিকাটো খুব সহজ হ'ব। পাঁচটা ফৰ্মুলা মই কি ধৰণৰে ইউজ কৰিম আপোনালোকে ভালদৰে ফলো কৰি যাব। প্ৰথমে আমি নম্বৰ 1 ফৰ্মুলা লম। নম্বৰ 1 হৈছে আমাৰ লেংথ, তাৰ লগত আমি 1.5 ইঞ্চি এক্সট্ৰা সিলাই মাৰ্জিন প্লাস কৰিছো। আমাৰ টোটাল ক্যালকুলেশন হ'ব 14.5। চাব মই লেংথটো মাৰ্ক কৰিছো 14.5। এয়া হৈছে নম্বৰ 1। আপোনালোকে ভালদৰে ভিডিঅ'টো চাব চেষ্টা কৰিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাবলৈ। তাৰ পাছত আমি লম নম্বৰ 2। মোৰ শোল্ডাৰ টোটাল হৈছে 6.5। মই স্ক্ৰিনত মেজারমেন্ট উইথ ক্যালকুলেশন দিয়ে যাম আপোনালোকে ভালদৰে চাই যাব। এয়া হৈছে 6.5 আমাৰ শোল্ডাৰ মেজারমেন্ট। এছে নম্বৰ 2। চাব মই খুব সহজ পদ্ধতিত আপোনালোকক দেখাইছো। ব্লাউজৰ কাটিংৰ প্ৰসেস বিভিন্ন ধৰণৰ আছে। মই মোৰ মতে দেখাইছো যাতে আপোনালোকে খুব সহজতে ব্লাউজটো শিকিব পাৰে। চেষ্টা কৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ। ইয়াত আমি লম আৰ্মহোল মেজারমেন্ট। আমাৰ আৰ্মহোল হৈছে 6.5। শোল্ডাৰ যলৈকে লৈছিলো তাৰ পৰা ডাউন আমাৰ আৰ্মহোল হ'ব। এয়া হৈছে নম্বৰ 3 আৰ্মহোল মেজারমেন্ট। এতিয়া আমি লম চেষ্ট মেজারমেন্ট। আৰ্মহোল যলৈকে টানিছিলো তাতে কানেক্ট কৰি পঠালিকৈ আমি এই পজিশনত চেষ্ট মেজারমেন্ট লম। আমাৰ চেষ্ট হৈছে 34 ইঞ্চ। ক্যালকুলেশন কৰি আমাৰ টোটাল মেজারমেন্ট হ'ব 10.5। 2 ইঞ্চ মই তাতে এক্সট্ৰা সিলাই মাৰ্জিন প্লাস কৰিছো। মই ক্যালকুলেশনটো দিছ ৱে স্ক্ৰিনত চাই ল'ব। আমাৰ একুৰেট মেজারমেন্ট হ'ব 8.5। মই আগে 8.5ত মাৰ্ক কৰি লম। 8.5 আৰু এক্সট্ৰা মই সিলাই মাৰ্জিন প্লাস কৰিম 2 ইঞ্চ। মই 2 ইঞ্চ লৈছো আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। এনেকৈ মই লাইনডাল কানেক্ট কৰি লম। এয়া হৈছে আমাৰ নম্বৰ 4 চেষ্ট মেজারমেন্ট। তাৰ পাছত আমাৰ আহিব ওয়েষ্ট মেজারমেন্ট। য'ত আমি দীঘল লৈছো দীঘল য'ত লৈছিলো তাতে আমাৰ ওয়েষ্ট মেজারমেন্ট হ'ব। আমাৰ ওয়েষ্ট মেজারমেন্ট হৈছে 9। আমাৰ 28 আছিল 4ৰে ডিভাইড কৰিছো 7 আৰু এক্সট্ৰা 2 ইঞ্চি আমি সিলাই মাৰ্জিন লৈছো। এয়া হৈছে আমাৰ ওয়েষ্ট লাইন। আমাৰ পাঁচটা ফৰ্মুলা যে স্ক্ৰিনত মই দিছিলোৱে ফ্ৰন্ট সাইডৰ আমাৰ পাঁচটা ফৰ্মুলা সম্পূৰ্ণ হ'ল। এয়া একুৰেট মাৰ্জিনত আমি লাইন টানি ললো আৰু এইটো এক্সট্ৰা মাৰ্জিন। এয়া হৈছে নম্বৰ 5 ওয়েষ্ট মেজারমেন্ট। পাঁচটা ফৰ্মুলাৰে আমি বেসিক প্যাটাৰ্নটো বনাই ললো। ইয়াত আমাৰ আৰু আছে কৰিবলগীয়া। এতিয়া এয়া হৈছে আমাৰ নম্বৰ 1 ললো, নম্বৰ 2 ললো, নম্বৰ 3, নম্বৰ 4, নম্বৰ 5। পাঁচটা ফৰ্মুলা আমি ইউজ কৰিলো। আমাৰ বেসিক ডায়াগ্ৰামটো হৈ গ'ল। চাব মই খুব সহজভাৱে আপোনালোকক দেখাইছো। ভিডিঅ'টো চাই যদি আপোনালোক উপকৃত হৈছে তেনেহলে আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া হৈছে ফ্ৰন্ট সাইডৰ প্যাটাৰ্ন আৰু মই পেপাৰখন লৈছো দুটা ফল্ডত। আপোনালোকে যদি কাপোৰত কাটে তেনেহলে এনেদৰে দুটা ভাজত ল'ব। আমি আৰ্মহোল কাৰ্ভটো লম ইয়াৰ পৰা আমি 1 ইঞ্চি মাৰ্ক কৰিম। যেহেতু আমি ফ্ৰন্ট সাইডৰ প্যাটাৰ্ন কৰিছো বেক সাইডত ডিফাৰেন্ট হয়। ফ্ৰন্ট সাইডত 1 ইঞ্চ এনেকৈ আমি কানেক্ট কৰি লম। এতিয়া আমাৰ আৰ্মহোল যিমান আছিল তাৰে আধা লম। আমাৰ আধা হ'ব 3/4।
আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে যিমান মেজাৰমেণ্ট আমাৰ হয় ফিতাডাল এনেকৈ দুভাজ কৰি দিব, আমাৰ মিডিল মেজাৰমেণ্টটো ওলাই আহিব। এয়া চাওক 3/1/4 মিডিল মাৰ্ক য'ত কৰিছিলোঁ তাতে আমি 0.2 ভিতৰলৈ মাৰ্ক কৰিম। 0.2 মানে 1/4 1 2 এয়া হৈছে 0.2। এতিয়া চাব এই পইণ্ট টু পইণ্ট কানেক্ট কৰি মই আৰ্মহোলৰ কাৰ্ভটো ড্ৰ কৰিম। ইয়াৰ পৰা আমি 1 ইঞ্চ টাচ কৰি এনেকৈ কাৰ্ভ কৰিম। আপোনালোকে কাৰ্ভটো ভালকৈ দিব। হাতৰ আৰ্মহোল কাৰ্ভটো ভাল নহ'লে ব্লাউজটো আৰ্মহোলত বহুত ডিফেক্টিভ দেখা দিয়ে। এয়া চাওক আপোনালোকে ফ্ৰী হেণ্ড ধুনীয়াকৈ কৰিব পাৰিব। এয়া হ'ল আমাৰ আৰ্মহোল কাৰ্ভ। চাব খুব সহজভাৱেই মই দেখাইছোঁ আৰ্মহোল কাৰ্ভটো। ইয়াৰ পাছতে আমি ল'ম নেক কাটিং। নেক কাটিঙৰ ফৰ্মুলা হৈছে আমাৰ চেষ্ট ডিভাইডেড বাই 15। চাব সকলো আমাৰ নেক কাটিঙতে আমাৰ মেজাৰমেণ্ট বেলেগ বেলেগ হয়। চেষ্ট যাৰ যিমান হ'ব সিমানেই আমাৰ নেকৰ কাটিং হ'ব। চেষ্ট ডিভাইডেড বাই 15। যাৰ চেষ্ট যিমান হ'ব 15ৰে ডিভাইড কৰিব, যিমান কেলকুলেশ্যন হ'ব নেক আমাৰ সিমানেই কাট হ'ব। আমাৰ টোটেল কেলকুলেশ্যন হ'ব 2.3। এই 2.3 মেজাৰমেণ্টটো মই ইয়াতে কাটিম নেকৰ মেজাৰমেণ্ট। এয়া হৈছে 2 ইঞ্চ 0.1 0.2 এণ্ড 0.3 এনেকৈ ল'ব। মোৰ হৈ গ'ল ইয়াতে নেকৰ মেজাৰমেণ্ট। এতিয়া য'লৈকে নেকৰ মেজাৰমেণ্ট ল'লোঁ তাৰ পৰাই মই চুকীয়াকৈ, আপোনালোকে নেকৰ ডটো সদায় এনেকৈ ল'ব চুকীয়াকৈ। ফ্ৰণ্ট নেকৰ ডিপটো মই 7 ইঞ্চ লৈছোঁ। আপোনালোকে জুখি ল'ব আপোনালোকৰ কিমান মেজাৰমেণ্ট প্ৰয়োজন। য'লৈকে মই 7 ইঞ্চ মাৰ্ক কৰিলোঁ ইয়াতে মই এনেকৈ পেৰেলেলি এটা বক্স কৰি ল'ম। এইটো পেৰেলেলি বক্স কৰিছোঁ আমাৰ নেকৰ শ্বেপত। ইয়াতে মই এতিয়া নেকৰ ডিজাইনটো কৰিম। 7 ইঞ্চ মই নেক লৈছিলোঁ। এতিয়া চাব মই ইয়াতে ডিঙিৰ শ্বেপটো কৰিম। মই ৰাউণ্ড শ্বেপ কৰিছোঁ। আপোনালোকে আপোনালোকৰ অনুযায়ী শ্বেপ লৈ ল'ব। আৰু যিসকল নতুন লাৰ্ণাৰে শিকি আছে চেষ্টা কৰিব আপোনালোকে ৰাউণ্ড শ্বেপত বনাবলৈ প্ৰথমে। ইয়াৰ পাছতে মই শ্ব'ল্ডাৰ স্লপটো ডাউন কৰিম। চাব সৰু সৰু বস্তু ব্লাউজত খুব ইম্পৰ্টেণ্ট, যিটো কাৰণে এটা ব্লাউজ প্ৰপাৰ ফিনিচিং হয়, ধুনীয়া ফিটিং হয়। চ' আমাৰ বাহুটো আমাৰ চিধা নহয়, হেলনীয়া অলপ। চ' মই য'লৈকে নেক কাটিং কৰিছিলোঁ তাৰ পৰাই মই শ্ব'ল্ডাৰ স্লপটো 1/2 ইঞ্চি ডাউন কৰিম। এয়া হৈ গ'ল আমাৰ ফ্ৰণ্ট ছাইডৰ পেটাৰ্ণ। মই আৰ্মহোল আৰু নেকৰ শ্বেপটো কৰিলোঁ। এতিয়া মই মাৰ্ক কৰিম বাছ পইণ্ট। যিহেতু মই চিম্পল কাট ব্লাউজ বনাই আছোঁ, চ' চিম্পল কাট ব্লাউজৰ কাৰণে বাছ পইণ্টটো খুব ইম্পৰ্টেণ্ট। এতিয়া নেকৰ পৰা মই 1 ইঞ্চ ডিষ্টেঞ্চত এটা মাৰ্ক কৰিলোঁ। এতিয়া ইয়াৰ পৰা মই দীঘলী বাছ পইণ্টটো মাৰ্ক কৰিম। মোৰ বাছ পইণ্ট 10 ইঞ্চ হৈছে। আপোনালোকে জুখি ল'ব আপোনালোকৰ কিমান মেজাৰমেণ্ট হয়। 34 চাইজৰ ব্লাউজতো বাছ পইণ্ট বেলেগ বেলেগ হ'ব পাৰে। এতিয়া চাব এই বাছ পইণ্টটো বেছ কৰিহে আমি আমাৰ এটা ছাইডৰ 4টা টেকিন আমি মাৰ্ক কৰিম। বাছ পইণ্টটো যদি প্ৰপাৰ নহয় তেনেহ'লে আমাৰ টেকিনবোৰো ভুল হয়। এতিয়া চাব এই বাছ পইণ্টটোৰ পৰা মই 1 ইঞ্চি এৰি আমাৰ যোনটো তলৰ পৰা টেকিন আহে সেইটো মাৰ্ক কৰিম এনেকৈ। এতিয়া আমি এই লাইনডালৰ বোথ ছাইডত 1/2 ইঞ্চ ল'ম, 1/2 ইঞ্চ আৰু লাইনটো কানেক্ট কৰিম। চাব আমি টেইলাৰিঙত ইয়াক টেকিন বুলি কওঁ, কিন্তু ডিজাইনিঙত আমি এইটো ছিংগল ডাৰ্ট বুলি কওঁ। চ' আপোনালোক কনফিউজ নহ'ব, এইটোক আমি ছিংগল ডাৰ্ট বুলি কওঁ আৰু টেকিন বুলি কওঁ। এতিয়া মিডিল ডাৰ্টটো ড্ৰ কৰিছোঁ। মিডিল ডাৰ্টৰ পৰাও ছেইম 1 ইঞ্চি এৰি আমি এডাল আঁচ টানি ল'ম আৰু ইয়াতো আমি 1/2 ইঞ্চে ল'ম বোথ ছাইড। এয়া 1/2 ইঞ্চ। এয়া হৈ গ'ল আমাৰ মিডিল টেকিন। এনেকৈ কানেক্ট কৰি ল'ব। ইয়াৰ পাছত মই ল'ম ছাইডৰ টেকিন, যোনটো আমাৰ ছাইডৰ পৰা টেকিন আহে। মই এটা মেজাৰমেণ্ট লৈ ল'ম। মই তলৰ পৰা 3 ইঞ্চ আপত এটা মাৰ্ক কৰি ল'ম।
3 inch up. এতিয়া আমি বাছ পইণ্টটো বেছ কৰি আমি এডাল আঁচ টানি ল'ম 1 inch ইয়াতো আমি সেম এৰি দিম এনেকৈ 1 inch আৰু ইয়াতো আমি both side half inch ল'ম আমাৰ এই তিনিটা তলৰ মিডিলৰ সাইডৰ তিনিটা টেকিনৰ মেজাৰমেন্ট একেই থাকে খালি আৰ্ম হোলৰহে অলপ ডিফাৰেন্স হয় ইয়া হৈ গ'ল আমাৰ সাইডৰ টেকিন এতিয়া চাব আমাৰ তিনিটা টেকিন হৈ গ'ল এতিয়া আহিব আৰ্ম হোল টেকিন আৰ্ম হোলৰ পৰা মই বাছ পইণ্টটো বেছ কৰি এডাল আঁচ টানি ল'ম আৰু ইয়াৰ ডিসটেন্স ল'ম মই 1.5 ইঞ্চি 1.5 সকলোৰে মই 1 inch লৈছো আৰ্ম হোলত মই 1.5 inch ললো এতিয়া চাব এই সবতে মই হাফ ইঞ্চ লৈছিলো কিন্তু মই আৰ্ম হোলৰ টেকিনত both side 1/4 ল'ম মানে 0.2 ইয়া সাইজো 0.2 সকলোতে আমি হাফ ইঞ্চ লৈ আমাৰ 1 inch হৈছিল ইয়াতে আমাৰ 1/4 লৈ হাফ ইঞ্চ হৈছে এনেকৈ মই কানেক্ট কৰি ল'ম এতিয়া সব আমাৰ চাৰিটা টেকিন আমাৰ হৈ গ'ল খুব ইম্পৰ্টেন্ট বাছ পইণ্টটো আপোনালোকে ভালকৈ মাৰ্ক কৰিব বাছ পইণ্টটো প্ৰপাৰ হলেহে আমাৰ টেকিনবোৰ শুদ্ধ হ'ব এয়া কমপ্লিট হৈ গ'ল আমাৰ ফ্ৰন্ট সাইডৰ প্যাটাৰ্ন ইয়াৰ নেক্সট মই দেখাই আছো আপোনালোকক বেক সাইডৰ প্যাটাৰ্ন এয়া হৈছে বেক সাইডৰ ফৰ্মুলা উইথ ক্যালকুলেশন আপোনালোকে আপোনালোকৰ মেজাৰমেন্ট বহুৱাই ক্যালকুলেশনটো কৰি ল'ব এতিয়া আমি কৰিম বেক সাইড টু ফোল্ডত লৈ লৈছো ইয়া টু ফোল্ডত বেক সাইডৰো পাঁচটা ফৰ্মুলা আছে মই দেখাইছোৱে খালি দীঘলটোৰ লগত আমাৰ ফৰ্মুলাটো অলপ চেঞ্জ হয় 1 ইঞ্চি প্লাস হ'ব 13 আছিল মোৰ ইয়াতে হ'ব 14 Number 1 পাঁচটা ফৰ্মুলা যেনেকৈ ফ্ৰন্টত লৈছিলো ঠিক একে প্ৰসেসতে বেকতো হ'ব খালি ফ্ৰন্ট সাইডৰ লগত বেক সাইডত খালি দীঘলৰ লগত 1 ইঞ্চি মাৰ্জিন প্লাস হ'ব বাকি নম্বৰ 2 3 4 5 একে থাকিব এয়া হৈছে শোল্ডাৰ আমাৰ আছিল 6.5 নম্বৰ 2 armhole number 3 chest waist number 5 Number 4 ফ্ৰন্টত যেনেকৈ কৰিছিলো সেমে হ'ব এতিয়া আমি লম আৰ্ম হোল কাৰ্ভ ফ্ৰন্ট সাইডত মই 1 ইঞ্চ লৈছিলো বেকত মই লম 1.5 ইঞ্চি 1.5 এতিয়া চাব ইয়াৰ পৰা মই এনেকৈ 1.5 য'ত লৈছিলো টাচ কৰি এটা কাৰ্ভ কৰি ললো আপোনালোকে চেষ্টা কৰিব ফ্ৰী হ্যান্ড আপোনালোকে ধুনিয়াকৈ বনাব পাৰিব 1.5 ইঞ্চি মাৰ্কটো কৰি ল'ব এতিয়া আমি লম নেক কাটিং আমাৰ ওলাইছিল 2.3 মই মাৰ্ক কৰিলো এতিয়া ইয়াৰ পৰা মই ডিঙিৰ ডটটো মাৰ্ক কৰিম মই 7 ইঞ্চ লৈছো আপোনালোকে জুখি ল'ব আপোনালোকৰ কিমান লাগে এয়া মই যিমান লৈছিলো তাতে মই প্যাৰালেলি ফ্ৰন্টৰ দৰে এনেকৈ বক্স কৰি ললো ইয়াতে মই অলপ বাহিৰলৈ উলিয়াই এটা শেপ বনাই লৈছো ইউ শেপ আপোনালোকে যিকোনো ডিজাইনত এনেকৈ মাৰ্ক কৰিব পাৰে এয়া হৈ গ'ল এতিয়া আমি শোল্ডাৰ স্লপটো ফ্ৰন্টৰ দৰে বেকটো ডাউন কৰিম হাফ ইঞ্চ এয়া হৈ গ'ল আমাৰ হাফ ইঞ্চ ডাউন এতিয়া আমি বেক সাইডৰ টেকিন মাৰ্ক কৰিম যেহেতুটো ফোল্ডত আছে মই এটা টেকিন মাৰ্ক কৰি লম ফ্ৰন্টৰ পৰা 3.5ত মই এটা মাৰ্ক কৰিলো ইয়াৰ পৰা মই আপ টু 4 ইঞ্চ 4 ইঞ্চি আপ মই এটা টেকিন ললো এতিয়া both side মই সেম হাফ ইঞ্চি লৈ টেকিনটো মাৰ্ক কৰি লম
এয়া চাওক আমাৰ টেকিনটো আমি মাৰ্ক কৰি ল'লোঁ। এয়া হৈ গ'ল আমাৰ কমপ্লিট বেক চাইডৰ পেটাৰ্ণ। আপোনালোকে ভালকৈ ভিডিঅ'বোৰ চাই যাব, স্কিপ নকৰিব। এয়া মই 1.5 ইঞ্চি লৈ আৰ্ম হোল কাট কৰিলোঁ। 3.5 ডিষ্টেঞ্চত মই 4 ইঞ্চ আপ টেকিন বনাই ল'লোঁ। এয়া হৈছে আমাৰ বেক চাইড পেটাৰ্ণ। ইয়াৰ পাছতে মই আপোনালোকক দেখাই আছোঁ স্লিভৰ কাটিং। এয়া স্লিভৰ ফৰ্মুলা। স্লিভৰ 4টা ফৰ্মুলা আছে উইথ কেলকুলেশ্যন। এতিয়া আমি কাট কৰিম স্লিভ। স্লিভৰ কাৰণে 4 ফ'ল্ড ল'ব লাগিব। এয়া চাওক 2 ফ'ল্ড, 2 ফ'ল্ড, এইটো 4টা ফ'ল্ড। 4টা ফ'ল্ড লৈছোঁ। আমি স্লিভ দুখন হাতৰ একেলগে আমাৰ ওলাব। এতিয়া চাব স্লিভৰ মই দিছোঁৱে 4টা ফৰ্মুলা। মেজাৰমেণ্ট বহুৱাই মই ফৰ্মুলাটো কৰি লৈছোঁ। আপোনালোকে চাই ল'ব, আপোনালোকৰ মেজাৰমেণ্ট বহুৱাই মেজাৰমেণ্টটো কৰি ল'ব। এতিয়া চাব যোনটো ফালে আপোনালোকে দীঘল ল'ব সদায় এই বন্ধ হ'ব লাগিব দীঘল ছাইডটো। বাকী আমাৰ খোলা থাকিলেও বন্ধ থাকিলেও প্ৰব্লেম নহয়। দীঘল যোনফালে ল'ব সেইটো ছাইডত সদায় বন্ধ ছাইড হ'ব লাগিব। চ' দীঘলটো মোৰ আছিলে 5 ইঞ্চ, 1.5 ইঞ্চি প্লাছ কৰিছোঁ, হৈ গ'ল মোৰ 6.5 নম্বৰ 1। নম্বৰ 2 মোৰ ফৰ্মুলা মতে ওলাইছে 8 ইঞ্চ। 8 ইঞ্চত মই মাৰ্ক কৰিলোঁ। চাব মই খুব সহজে আপোনালোকক দেখাইছোঁ। ফৰ্মুলা মতে আপোনালোকে কৰি গ'লে কোনো প্ৰব্লেম নহ'ব। এতিয়া চাওক নম্বৰ 1 আৰু 2 লোৱাৰ লগে মই পেৰেলেলি বক্সটো বনাই লৈছোঁ। এতিয়া আহিলে নম্বৰ 3 নম্বৰটো মই ফৰ্মুলা অনুযায়ী মোৰ ওলাইছে 3 ইঞ্চ ডাউন। সকলোৰে বেলেগ বেলেগ হ'ব। ফৰ্মুলা অনুযায়ী আপোনালোকৰ জোখ অনুযায়ী কৰি যাব। নম্বৰ 3 মোৰ 3 ইঞ্চ ডাউন ওলাইছে নম্বৰ 3টো। এতিয়া চাব নম্বৰ 3 লোৱাৰ পাছত আমি এই তলৰ ফালে 1 ইঞ্চ আপত মাৰ্ক কৰিম। কিয় মাৰ্ক কৰিম এয়া মই কৈ আছোঁ। এয়া চাওক ফ্ৰণ্টত আমি লেংথৰ লগত 1.5 ইঞ্চি প্লাছ কৰিছিলোঁ। 1.5 ইঞ্চি আমাৰ এক্সট্ৰা মেজাৰমেণ্ট আছিল। 1/2 ইঞ্চি আমাক লাগিব হাতটো আমি যেতিয়া স্লিভটো জইনিং কৰিম। 1/2 ইঞ্চ মেজাৰমেণ্ট আমাৰ ষ্টিচিঙৰ কাৰণে লাগিব আৰু 1 ইঞ্চ লাগিব আমাৰ হাতৰ ফল্ডিঙৰ কাৰণে। চ' মই হাতৰ ফল্ডিঙৰ কাৰণে 1 ইঞ্চ আপত আপোনালোকে বঢ়াই নল'ব, 1 ইঞ্চ ভিতৰত মাৰ্ক কৰি ল'ব। এতিয়া ইয়াতে আমি ল'ম কাফ মেজাৰমেণ্ট। কাফ আমাৰ আছিল 12, 2ৰে ডিভাইড কৰিলোঁ আমাৰ 6 হ'ব, প্লাছ 1 ইঞ্চ এক্সট্ৰা মাৰ্জিন। এতিয়া চাব এয়া নম্বৰ 4 মেজাৰমেণ্ট কাফটো ল'লোঁ। এতিয়া নম্বৰ 3 আৰু 4টো আমি কানেক্ট কৰিম আৰু ইয়াৰ পৰা 4ৰ পৰা বাহিৰলৈ এটা শ্বেপ কৰি দিম। এতিয়া চাব আমাৰ নম্বৰ 3 পৰা এই কৰ্নাৰত এটা লাষ্ট টানি ল'ম। এয়া চাওক খুব ভালকৈ চাব। বহুতে স্লিভটো বহুত টান পায় কৰিবৰ কাৰণে আৰু কাৰ্ভবোৰ কৰিবলৈ টান পায়। মই খুব সহজ পদ্ধতিৰে কেনেকৈ কাৰ্ভ কৰিব দেখাই আছোঁ। চাওক আমাৰ এইডাল যোনডাল আঁচ টানিছোঁ সেইডাল আপোনালোকে দীঘল জুখি ল'ব কিমান আছে। মোৰ 8.5 আছে। 8.5ৰ আধা আপোনালোকে লৈ ল'ব। 8ৰ আধা 4 আৰু 1/2 ইঞ্চিৰ 0.2। যদি অসুবিধা পায় 8.5 এনেকৈ লৈ পিনে আপোনালোকে দুভাগ কৰি ল'ব। এনেকৈ দুভাগ কৰিলে এয়া যোনটো মিডিল পৰ্চন ওলাব এয়া চাওক খুব সহজে ওলাই যায়। এয়া মিডিল মাৰ্ক কৰিলোঁ। এতিয়া মিডিলৰ পৰা বেকাকৈ নল'ব, চিধাকৈ 1 ইঞ্চ আপত এটা লাষ্ট টানি ল'ব। চাব মই খুব সহজে দেখাই আছোঁ। 1 ইঞ্চ আপ। এতিয়া চাব কাৰ্ভটো মই কেনেকৈ কৰিছোঁ। 1 ইঞ্চ আপত ইয়াৰ পৰা 1 ইঞ্চ আপত টাচ কৰিলোঁ। কৰাৰ পাছত এইটো ওপৰলৈ নুঠাব, এইটো তললৈ নমাই দিব। এয়া যোনটো শ্বেপ কৰি আছোঁ আমি, এয়া হৈছে বেক ছাইডত। যেনেকৈ আমি ফ্ৰণ্ট আৰু বেকৰ পেটাৰ্ণ কৰিছোঁ আগত, ফ্ৰণ্টৰ আৰু বেকৰ আৰ্ম হোল শ্বেপটো বেলেগ হয়, ঠিক তেনেকৈ হাতৰো আমাৰ বেলেগ হ'ব। এয়া হৈছে বেক। ফ্ৰণ্ট ছাইডটো কেনেকৈ কৰিম চাব। যোনটো 1 ইঞ্চ লৈছোঁ তাৰে মিডিলত মাৰ্ক কৰিব 1/2 ইঞ্চত আৰু এই ছেকেণ্ড পাৰ্টটোত ডাউন পাৰ্টটোত আমি জুখিম। ইয়াতে আছে আমাৰ 4.2, ইয়াৰে আমি আধা লৈ ল'ম। আধা য'ত হৈছে তাৰ পৰা আমি 0.2 ডাউন কৰিম। চিধাকৈ টানিব, এনেকৈ বেকাকৈ নাটানিব, চিধা 0.2।
এতিয়া চাব ইয়াৰ পৰা এই মিডিল পোৰ্শন যোনটো মই মাৰ্ক কৰিছিলো ইয়াৰ পৰা এনেকে জাস্ট পইণ্টে আপোনালোকে লগাই গ'লে হ'ল ইয়াৰ পৰা এই পজিশনত আকৌ উঠাই দিব দেখিছেনে খুব সহজ ফ্ৰী হ্যান্ড আপোনালোকে বনাব পাৰিব পইণ্টবোৰ ভালকৈ দিলে এয়া হৈছে ফ্ৰন্ট সাইডৰ আৰ্ম হোল কাৰ্ভৰ আপোনালোকে ধৰিব নোৱাৰিব এয়া চক মই দেখাইছো এয়া হৈছে আমাৰ হাতৰ দীঘলটো আমাৰ হাত জয়েনিং ইয়াত হ'ব এয়া হাতৰ দীঘল এয়া হৈছে হাতৰ কাফ মইতো আপোনালোকক কাটিং কৰি দেখাইছো এটো কেনেকৈ কাটিব চাই থাকক এয়া চক এই প্যাটাৰ্নটোৰ মতে মই কেনেকৈ কোনফালে কাটি যাওঁ আপোনালোকে চাই যাব হে দেখিছেনে মই কাটি ওপৰৰ লাইনডালহে কাটিছো আপোনালোকে তলৰটো নেকাটিব এটো আমি ওপেন কৰিহে কাটিম এয়া চক আমাৰ দুখন হাত উলাই গৈছে এনেকৈ এতিয়া চক এটো বেক সাইডত আমাৰ পৰিব এটো বেক সাইডত পৰিব এটো ফ্ৰন্ট সাইডত পৰিব এতিয়া মই বেক সাইডত ওপৰ লাইনত কাটিছিলো এতিয়া মই দুটা এনেকৈ খুলি পিনে আমি ফ্ৰন্ট সাইডত কাটিম আমাৰ হাতখন হ'ব এনেকৈ এটো বেক সাইডৰ এটো ফ্ৰন্ট সাইডৰ ঠিক তেনেকৈ এটো যেনেকৈ মই কাটিলো আপোনালোকে মই যোনটো প্যাটাৰ্ন দেখালো ফ্ৰন্ট সাইড বেক সাইড আপোনালোকে কাটি ল'ব এয়া চক স্লিপটো কটাৰ দৰে মই বেক সাইড ফ্ৰন্ট সাইড কাটি লৈছো মই এক্সট্ৰা মাৰ্জিন লোৱা নাই যেহেতু মোৰ ফৰ্মুলাত মাৰ্জিন আছিলেই মই জাস্ট মাৰ্ক কৰাৰ পজিশনতে কাটি লৈছো এয়া চক এটো মই ফোল্ডত কাটিছিলো ওপেন কৰিলে প্যাটাৰ্নটো এনেকুৱা হ'ব দেখিছে এয়া আমাৰ ফ্ৰন্ট সাইড বেক সাইডৰ প্যাটাৰ্ন যোনটো স্লিপ দিছিলো চাব এই স্লিপটো আমাৰ লাগিব এনেকৈ দেখিছে এয়া হৈছে আমাৰ প্যাটাৰ্ন মেকিং আপোনালোকে কেনে পালে জনাব যদি কিবা অসুবিধা পাইছে কিবা বুজা নাই মোৰ কমেন্টত আপোনালোকে লিখিব নাপাহৰিব মই চেষ্টা কৰিম হেখিনি আপোনালোকক ভালকৈ বুজাবলৈ নেক্সট ভিডিঅ'ত মই এই প্ৰসেছটোত কেনেকৈ ষ্টিচিং কৰিছো হেয়া দেখাম আপোনালোকে চাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে আপোনালোকে লাইক কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিলৈ আহো নমস্কাৰ